এফালে মায়ে চফা কৰি আছে চাউল, যিহেতু আমি মৰাণলৈ যাম। মৰাণ নহয় অৱশ্যে, আজি আমি মা ঘৰলৈ যাম, তাৰ পাছতহে মৰাণলৈ যাম। আৰু সেইকাৰণে মায়ে চাউলকেইটা লগতে লৈ যাবৰ কাৰণে চফা কৰি দিছে। হাই গাইজ, কি খবৰ? সকলো চাগে ভালে আছে আৰু বৰ্তমান মোৰো ভালে। আজি হৈছে জানুৱাৰী 2023 চনৰ আৰু আমি আহিছোঁ আজি ঘৰলৈ, মা ঘৰলৈ। আৰু এজনী ছোৱালীজনী, তাই আহি পুৰা ৰঙত লাগি গ'লহি আহি পেলাই। আপোনালোকক দেখাইছোঁ, আমি পাওঁতে প্ৰায় আন্ধাৰ হৈ গ'ল আৰু দেখাইছোঁ কি কৰি আছে তাই আৰু মাহঁতে কি কৰিছে চব দেখাই আছে আপোনালোকক। আৰু ইফালে মাহীয়েকে খুৱাই আছে, কি খুৱাই আছে? পোলাও। তাই বোলে পোলাও খোৱা, মাহীয়েকে পোলাও বনাইছে। ভণ্টি ওলাবলৈ লাজ কৰিছে কাৰণে তাইক ওলোৱা নাই। ঠিক আছে, মাহঁতে কি কৰি আছে আপোনালোকক দেখাই আছোঁ। আৰু আজি হ'ব আমাৰ ঘৰত 2 জানুৱাৰীত খানা, যিহেতু আমি আছোঁ সেইকাৰণে দেউতাকে মাংস কাটি আছে, লগতে মাও দেউতাক কৰি আছে। আৰু এইফালে মাজু ভণ্টি বনাই আছে পোলাও, আৰু একেবাৰে চিম্পুল পোলাও বনাইছে, তাত অকল কাজুৱে দিছে আৰু একো দিয়া নাই। এইফালে বেটি আৰু মা দুইজনী লগ লাগি খেলি আছে। বেটি বোলে খেলিবলৈ লগ নাই, সেইকাৰণে মাৰ লগতে খেলিছে। মায়ে বনাই আছে মাংস। পিছফালৰ বস্তুখিনি ইগনৰ কৰিব দেই, ইমান চাই নাথাকিব এইবোৰ। আৰু এখন বনাবলৈ আছে, এখন জ্বলা ভাজিও ন, আৰু এইখিনি পুৰি আছে জুইত, সেইখিনিও দেখাই আছোঁ মই। জ্বলা ভাজিখন মই বনাই আছোঁ এইফালে, দেউতাহঁতে যে মাংস কৰি আছে দেখাই আছোঁ আপোনালোকে। দেউতাহঁতে বাহিৰতে পুৰি আছে মাংস। সকলো জাতৰ সোৱাদেই লোৱা যাওক, নতুন বছৰ বুলি যিহেতু ঘৰলৈ আহিছোঁ, চব সোৱাদেই লৈ যাওঁ আৰু। আৰু এইফালে মানাক চাওকচোন, কি যে অদ্ভুত ষ্টাইলবোৰ দি আছে, মানে মাহীয়েকৰ সকলো বস্তুখিনি মূৰত লগাই তাই ইয়াত কৰি আছে। কেনেকুৱা লাগিছে মাহীয়ে বনোৱা পোলাও খাই? টেষ্টি টেষ্টি। খুৱাই দিছোঁ গৰম গৰম পোলাও। তাই পোলাও কোনো চব্জিৰ লগত খাই ভাল নাপায়, মানে একদম এনেকৈ খাই ভাল পায় তাই, আৰু বেলেগ একো মানে চব্জি নিবিচাৰে পোলাওৰ লগত খাবলৈ। আৰু তাই পোলাও খাই আছে, মাহীয়েকে বনোৱা পোলাও খাই আছে, হয় নাই? মাহীয়ে বনাই দিলে, এয়া খাই আছে পোলাও এনেকৈ। খাবলৈ বহুত বেছি টেষ্টি, আৰু তাই বহুত ধুনীয়াকৈ পোলাও বনায়। যেতিয়া তাই মন কৰিব আপোনালোকক মই উলিয়াই দেখাম বাৰু। তাই বৰ্তমান তাই উলিয়াবলৈ মন নাই কৰা, তাই বাৰে বাৰে পোলাওখিনি দেখাই আছে। গ্লাছটো খাই পেলাই ঠিক আছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক, কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা। আৰু এইফালে পোৰা মাংস লৈ আমি মা আৰু মই বেটি সকলো বহি গ'লোঁ খাবলৈ, বহিছোঁ আৰু লগতে সকলোৱে লগ লাগি। 2023 চনৰ 2 জানুৱাৰী মা ঘৰত এয়া প্ৰথমখন থালি। নিশা ভাত পানী খাই কথা বতৰা পাতোঁ মানে বহুতখিনি দেৰি হ'ল, আৰু আজি 3 তাৰিখ, সেয়া দেউতাই গুচাই আছে চুঙা চাউল, আৰু আমি এয়া খাবলৈ সকলোখিনি যোগাৰ কৰি লৈছোঁ আৰু লাহেকৈ। আৰু এইজন মোৰ দেউতা হয় দেই, আপোনালোকক চিনাকি কৰাই দিছোঁ। আৰু এইফালে চুঙা চাউল, গাখীৰ সকলোখিনি যোগাৰ কৰি লৈছোঁ, আৰু এতিয়া খোৱাতহে কথা। আৰু ভণ্টি এইফালে আমাক কুকুৰা আজি বোলে খুৱাই বিদায় দিব, তাই চফা কৰি আছে। আৰু আজি আছে দাইদেউ ছোৱালী, ডাঙৰজনী ছোৱালীৰ ঘৰত মানে বিয়া আছে, শান্তি বিয়া, আৰু আমি খাবলৈ ওলাইছোঁ। তাৰে দুকপিমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, যোৱা আগতে মৰা কেইখনমান ফটো। আৰু প্ৰথমখন বিয়া 2023 চনৰ, আৰু আমি আহিছোঁ সকলো ওলাই। এইফালে মা ভণ্টি বেটি চব আহিছে, আৰু আমি খোজকাঢ়ি পথাই আহিছোঁ, কাৰণ ওচৰতে আছে সেইকাৰণে। ঠিক আছে, গৈ লওঁ, যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, যিমানখিনি পাৰোঁ আপোনালোকে চাই থাকিব। আৰু বহু বছৰ মূৰত এনেকৈ মাহঁতৰ ঘৰত আহি এনেকৈ বিয়া খাবলৈ ওলাইছোঁ খোজকাঢ়ি। আমি